গাইজ গুড মৰ্ণিং আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি স্কুলত হৈ আছে আলি আলি গাঁৱৰ কাৰণে প্ৰস্তুতি। তাৰপিছত দেখক ইয়াত গোটেই গাঁৱৰ মহিলা আহি পেলাই ইয়াত তাঁতশাল লগাই আছে আৰু মোৰ লগৰকেইটা আহিছে চব। সেয়া আমাৰ বহুত আহিছে ল'ৰাকেইজন। আজি আমি চবে মিলি মানে কি আছিলে আপোনাৰ বাঁহ কাটিবলৈ যাম আৰু ইয়াত দেখিছে নহয় তাত লগাই আছে চবে। এয়া চব চবে নিজৰ নিজৰ কামত ব্যস্ত। লিগাং আহি আছে আৰু বেছিদিন নাই। তাৰ কাৰণে এইটো মাপলা বুলি কয় মিচিঙত এলকক তাকে দেখিছে আৰু। কি কৰিছে এইটো? কেইখন লগাইছো? ইয়াত লগাইছো 16খন, তাল লগাইছো 18খন, তাল লগাইছো 10খন। গোটেই ল'ৰাখিনি মিলি বাঁহ আনিব যাম। তো ইয়াত পেণ্ডেল বনাব লাগে। গোটেই গাঁৱৰ আমি বাঁহ কাটিম, মানে প্ৰত্যেক ঘৰৰ পৰা এডাল এডাল নামৰ দুডাল দুডালকৈ। তো বলক বাঁহ কাটোগে। তো গৈ আছোঁ এতিয়া আৰু আমাৰ ৰাস্তাটো ইমান ভাল নহয়, চাব নেকি? সেয়া চাওক আমাৰ ৰাস্তা অৱস্থা ইমান এটা ভাল নহয়। গোটেই ৰাস্তা বোকা, বোকাৰে বোকা। थैंक यू। सब आ रहा है यहाँ पर एक एक करके खा रहा है। पानी से खा बोले केक गई आसो और बारी बिचारी बिचारी कार बाँ काटी माजी नाजानो जारे पान ताके काटी बाँ बारी पाई गलो। ইয়াত সবে আক্ৰমণ কৰিব লাগে, কাটিব লাগে আৰু মোৰ পৰা বাঁ পাইছ নাই? কাট 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 বাঁহ কটাৰ আগত বাঁহটো চফা কৰিব ল'ব লাগে, তেতিয়া আৰু প্ৰব্লেম নাই কোনো, নহ'লে মুখে চুখে মাৰি দিব আৰু। जल्दी काटो रे। দাদা এবাৰ কৰো। একটা বাঁহ কাটোতে দুজন মানুহ লাগি আছে। কাটতে যাও কাটতে যাও কাটতে যাও। फाइनली खत्म हो गया और इसको टानना है। संभालो यार, सही बात बोलो ठीक है। আমাৰ চক পথাৰৰ পৰা উঠি যোৱা ৰাস্তা, ইমান কষ্ট উঠিব লাগে পথাৰৰ পৰা নিজৰ গাঁৱলৈকে উঠিব গ'লে। দেখিছোঁ নাই এই কালি উঠি যাব। পাহাৰ পাহাৰ এটা পাহাৰ বুলিয়ে ক'ব লাগে আৰু। কেনেকুৱা উঠিবি দেই, ৰ নেখেলিবি ৰ, লাগি যাব। Oh my God. अरे भाई পাৰিছে নাই? ঐ পাই গ'লো, আনিলো। কি খাইছো? চাহ খাইছো নেকি? চাহ দিছে খাবলৈ, চাহ চাহ।
ইয়াত এতিয়া আমি কাটি আছিলোঁ তো এতিয়া আৰু এইফালে যাম আৰু অলপ আগত এইফালে আছে বাঁহবাৰী তাত কাটিমগৈ আলিলিগান কেনেকৈ বনাই গম পাই যাব এই ভিডিঅ'টোত গম পাই যাব পাতা হয় ये सब जा रहा है देखो এই আমাৰ গুণ্ডা ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰি দিব লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গৈ থাকোঁতে বগৰী গছ দেখা পাইছোঁ এতিয়া বগৰী খাম ভাবিছোঁ বগৰী আছে নাই ক'ব নোৱাৰোঁ বগৰী গছজোপাটো বহুত মিঠা বুলি কোৱা শুনিছোঁ কেতিয়াবা এইটোতো খাবলৈ অহা নাই মানে ফ্ৰী নাথাকোঁ বগৰীয়ে নাই দেখোন চক বগৰী আছে ইয়াত দেই মোকো দে কেনেকুৱা লাগিলে ব্ৰ খাই বিৰাট টেঙা নিমৰ লগত বঢ়িয়া খালে বহুত মিঠা কেনেকুৱা বগৰী দেখো কেঁচাই ये देखो ये इसको बहुत सारा मिल गया दे 5 জোপা বগৰী আছে 1 এইটো এজোপা 2 এইটো 3 আৰু ইফালে এজোপা 4 এইটো 5 এটা জেগাতে আছে বগৰী গছ পুৰা ইয়াত বগৰী আমি এতিয়া বগৰী খাই যাওঁ আৰু বাঁহ কাটিবলৈ আমি জেগা পাই গ'লোঁ এতিয়া ইয়াৰ পৰা কাটিম বাঁহ ইয়াৰ পৰা কাটেগা বাঁহ কাটা কমপ্লিট হৈ গ'ল এইফালে লৈ গৈ আছে আৰু ল'ৰাজন বহুত কষ্ট কৰি আছে বেচেৰাখন আলিলিগাৰ কাৰণে ইয়ালৈ গৈ আছে বাহ বহুত ভাগৰ লাগিছে কেইটা আনিলোঁ এয়া নিদিছে আমাক ইমান ভাগৰত বগৰী খুজিছে আমাৰ পৰা ল বগৰী ল থেংক ইউ আহিছে একদম কেকাই বা আহি আছে আৰু দেই এডাল বাঁহটোৱে দুটা দাঙিছোঁ দে ফাইনেলি জেগাত আহি পাই গ'লোঁ আৰু এতিয়া ভিতৰত যাওঁ ভিতৰত গৈ দেখা পাম আৰু আমি কি কাটিব আহিছোঁ আপোনালোকক দেখাইছোঁ বোলক লগৰকেইটা পিছফালে আহি আছে তো আমি এইটো বস্তু কাটিব গৈছোঁ এতিয়া সেইটো লিগাঙৰ কাৰণে লাগে তো ঘৰ বনাব লাগে এইটো বস্তু কাটিম এনেকুৱা লগাম তো সেইফালে আছে মানুহ এজনকো সুধিব লাগিব তো বলক ভিডিঅ'টো চাই থাকক কোনো স্কিপ নকৰাকৈ যদি ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বলক ধাননি একে এইটো সৰিয়হ তুলি মাজে গৈছোঁ নেকি হে ব্ৰ বৰ্তমান এতিয়া কাৰ্বি আলং নেপালী আলং বৰ্তমান পাইছোঁ আমি এতিয়া বৰ্তমান গাছ কৰিব এয়া কুঁহিয়াৰ বাৰী আমাৰে বাৰী কুঁহিয়াৰ নাই হোৱা এইটো খাবলৈ হোৱা নাই আহি আছোঁ আৰু পোৱাগৈ নাই ক'ত আছে কাটিবলৈ আহিছোঁ দেখাইছোঁ ৰ'ব ঐ খাবলৈ হোৱা নাই কৈ আছোঁ কি শুনিব পৰা নাই নেকি हेलो इसको अभी क्या करने वाला है इसको चल बोल क्या करेगा इसको घर में जाके इसको खाएगा साले इधर आसाम में आके मैदान में आके खाना কেনেকৈ খাই চক मजाई मिट्टी के अंदर इसको घुसाना पड़ेगा उसके बाद কাটিবলৈ আৰম্ভ কৰিলোঁ আৰু মই ইমান কাটিছোঁ আৰু কাটিব লাগে বেছি নাই অলপকৈ কাটিব আছে বেছি নহয় এইফালে গোটেই এইবোৰ কাটিব লাগে আৰু কাটি লওঁ দেই পাছত লগ পাইছোঁ কাটি লওঁ এইটো এই কিছুমান আছে ইয়াত খাবলৈ আহিছে এইটো ৰাণা স্পেচিয়েল
ই এটা আছে এইফালে এটা পূৰা মানে খোৱাত ব্যস্ত ক'ত গ'ল কেমেৰামেন আজা দেখো অকল খাবলৈ আহিছে হৈ গ'ল আৰু এতিয়া ঘৰ গৈ আছোঁ বেছি নাই অকণমানে কাটিব আছিলে চব বেলেগে কাটি আদায় কৰি থৈ দিছে তো অলপে পাইছোঁ এইটো চবে গৈ আছে আৰু অলপ চলপকৈ লৈ আৰু এইফালেতো কোনো নাই আমি কাটিলোঁ অলপকৈ ব'লক আমাৰ চক জেগাটুকুৰা চক কি বঢ়িয়া আছে এয়া হৈছে কুঁহিয়াৰ বাৰী এয়া হৈছে সৰিয়হ তুলি আৰু আছে সেইফালে আমি এয়া সৰিয়হ বাৰী বেছি নাই অলপ আছে সৰিয়হ বাৰী ইয়াৰ পৰা যাবলৈ ওলাইছোঁ বেছি কাটা নাই আৰু আমি আনিছিলোঁ আজি দিছ ইজ কাৱাসাকি दिस इज निंजा दिस इज क्या कहता है इसका नाम हमको पता नहीं क्या है तुम्हारा बाइक का नाम बोलो क्या बाइक का नाम तो कौन सा बुम बा ये बुम बा है हायाबुसा और ये देखो ये है ये 1000 सीसी का बाइक है हाँ ठीक है ये 1000 सीसी का है भाई मालिक भाई किमान टका लले तो पुष्पा कभी झुकेगा नहीं किमान लले भाई কৈ দিয়া এবাৰ पुष्पा कभी झुकेगा नहीं তো দামটো নকয় বোলে আৰু আমি বেছি কাটিব নাপালোঁ ইমানে পাইছোঁ তো ইয়াত অলপ আছে ইফালে অলপ বেছি ন ইমানে কাটিলোঁ আৰু তো পলক ইয়াৰ পৰা যাম ভাবিছিলোঁ ঘৰ নাযাওঁ এই ওচৰতে নদীখন আছে নদীলৈ যাম এতিয়া নদী চাওঁগৈ আৰু নদীটো অলপমান ভৰিয়া চৰিয়া ধুই আৰু ঘৰ যাম নেকি এনেওতো বহুত টাইম আছে মানে আৰু টাইমটো নাই তো টাইম আছে বুলি কৈ লৈছোঁ আৰু পটককৈ চাই আহোঁ নে কি কয় এয়া আছে আমাৰ নদী সেইটো নদী তাই ধুইছে নে কি তো ইয়াত আছে দলং ইয়াত গাত ৰখীয়া হয় আৰু এয়া হৈছে নদী পাই গ'লো এতিয়া চাই থাকক নদী কোন আছে দেখে না ইয়াত ইয়াত চক বেগ জান দিব এইটো ল'ৰাই ইয়াত দোষ 1 2 3 গো অ' ভাই মাৰি দিলে এয়া এয়া চক এয়া আমাৰ তয়া ৰব ভিডিঅ'টো বেয়া হৈছে যদি কমেন্ট নকৰিব আৰু লাইকটো নাপাৰিব ডিসলাইক কৰি দিব আমাৰ গায়ক বহুত ধুনীয়া গান গায় দেই তো আলি আলি গান তাক মাতা হৈছে আৰু মানে গায়ক গান চক আমাৰ ইয়াত ফেৰী আহিছে বোলে এইখন ফেৰী ইয়াত দলঙৰ কাম চলি আছে মানে ফেৰী আহিছে ফেৰীৰ পৰা বনাইছে আৰু ইয়াৰ পৰা আমাৰ কাছমাৰী যোৱা মানে সুবিধা হৈ যাব ইয়াৰ পৰা চালো আৰু এতিয়া ঘৰ যাওঁ নদী চোৱা হৈ গ'ল আৰু আমি কেইটা আহিছিলোঁ চক আৰু এতিয়া ঘৰ যাম দলং ইয়াৰ পৰা যায় কাছমাৰী বলক হৈ গ'ল আৰু এতিয়া আমি যাওঁ নদী চোৱা হৈ গ'ল এতিয়া আৰু এইটো লৈ পেলাই যাওঁ আৰু ঘৰ ক'ৰবাত চক এইটোৱে হৈছে আমাৰ দয়াং নদী ঘৰ পাইছোঁ
ये मेरा ड्राइवर है ड्राइवर आलू तो भाले নহয় চেৰা পাতি अब যদি মন তাক কোন কি করছ কালো চব্জি হৈ গৈছে আৰু কটাই দিছো না কেনেকুৱা লাগিছে খাওঁ খাওঁ পূৰা ড্ৰেছত আহি গৈছোঁ এতিয়া বেনাৰৰ কাৰণে মানে ফটো পটাপটকৈ কাম কৰি আছিলোঁ আৰু পটাপটকৈ খুজিলে যে বেনাৰৰ কাৰণে ফটো দিব লাগে বুলি তো চবে পটাপটকৈ ৰেডি হৈ আছে ইয়াত আৰু ফটো দিওঁ এফালে ইয়াত ছোৱালীবোৰ পূৰা ৰেডি হৈ গ'ল তো এতিয়া ফটো মাৰিব লাগে তো তাত মানে বেনাৰৰ কাম কৰি আছে তো ফটো হোৱাটছআপ কৰি দিম আৰু তো বলক ফটো মাৰি ল'ম ইয়াত ফটোশ্বুট হৈ গ'ল আৰু এতিয়া দিব লাগে আৰু দোকানত বনাবলৈ চব ইয়াত ফটো মাৰি একদম কমপ্লিট ফটো দিম বাৰু তো আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ তো ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই নেক্সট ভিডিঅ' লগ পাইছোঁ বাই বাই